অলপমান নৰসিংহ পাত লৈ লৈছোঁ আৰু এচামুচ আদা নহৰু পেষ্ট আৰু এচামুচ হালধি পাউডাৰ আৰু আধা চামুচ ৰেড চিলি পাউডাৰ আৰু এচামুচ জিৰা পাউডাৰ আৰু এচামুচ ধনিয়া পাউডাৰ আৰু বেচন আৰু দুটা মিডিয়াম সাইজৰ পিঁয়াজ কেঁচা জলকীয়া মিহিকৈ কাটি ল'লোঁ আৰু চাউলৰ গুড়ি। এতিয়া মই নৰসিংহ পাতখিনি অলপ মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে গোটাকৈও ৰাখিব পাৰে, কোনো কথা নাই, কিন্তু মিহিকৈ কাটি লৈ পিনে বনাই মই ভাল পাওঁ বেছি, চ' মই অলপ মিহি কৰি লৈছোঁ পাতটো। আৰু এয়া মই পিঁয়াজ আৰু জলকীয়াখিনি লৈ ল'লোঁ বাচন এটাত আৰু নৰসিংহ পাতখিনিও দি দিছোঁ আৰু বেচন চাউলৰ গুড়ি আৰু আটাইখিনি মছলা দি লৈছোঁ। আৰু এয়া সোৱাদ অনুযায়ী নিমখ দি ল'ব আপোনালোকে। আৰু মই অলপমান ৰিফাইন তেল ঢালি দিছোঁ। আৰু এতিয়া আটাইখিনি মিক্স কৰি ল'ম এবাৰ, তাৰপিছত পানী ঢালিম। পানী ঢালি আকৌ মিক্স কৰিম, এটা পেষ্ট বনাই ল'ম। পানীটো ঢালোঁতে আপোনালোকে কম কম পৰিমাণে ঢালিব যাতে বেছি হৈ নাযায়। এয়া মোৰ পেষ্টটো বনোৱা হৈয়ে গৈছে প্ৰায়। দেখিছেনে কিমানটো চাইজৰ ৰাখিছোঁ। হৈ গ'ল মোৰ। এতিয়া এয়া মই তেল গৰম কৰি ৰাখিছিলোঁ আৰু এটা এটাকৈ পকৰি তেলত দি দিছোঁ। আপোনালোকে গেছটো মিডিয়াম ফ্লেমৰ ৰাখিব আৰু পকৰিখিনি এটা এটাকৈ ধুনীয়াকৈ দি দিব। আৰু দি হোৱাৰ পিছত লাহে লাহে লৰাই থাকিব, অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। দেখিছেনে কিমান ধুনীয়া হৈছে। নৰসিংহ, ভেদাইলতা, মানিমুনি এইবিলাক কিছুমান মানুহে খাবলৈ বেয়া পায়, কিন্তু এইবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল। চ' যিসকলে ৰস খুন্দি খায় বা এনেকৈ চব্জি বনাই খাই বেয়া পায়, এনেকৈ পকৰি বনাই খাই চাবচোন। আৰু নোখোৱাসকলেও গম পাব তেতিয়া খাই কিমান ভাল লাগে। এয়া মোৰ হৈ গ'ল, মই আটাইখিনি টুকি লৈছোঁ প্লেট এখনত। এতিয়া মই প্লেট এখনত ধুনীয়াকৈ সজাই ল'ম। অলপমান চচ লৈ লৈছোঁ। দেখিছেনে কিমান ক্ৰিস্পি হৈছে দেখিবলৈ, আৰু খাবলৈও সঁচাকৈ ক্ৰিস্পিয়ে আছিলে আৰু খাবলৈও খুবেই ধুনীয়া লাগিছিলে। যিসকলে এনেকৈ নাই খোৱা বনাই খাই চাব আৰু কেনেকুৱা পালে জনাব। আৰু যিসকলে খাইছে গম পায়েই চাগে কিমান ধুনীয়া লাগে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু এয়া মই লাল চাহৰ লগত খাম। লাল চাহ আৰু পকৰি খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।